দুজনেই জীয়াই আছে কুৰুক্ষেত্ৰৰ যুদ্ধত। কৌৰৱৰ পক্ষ এজন হ'ল অশ্বত্থামা, তেওঁ একো হানি বিঘিনি হোৱা নাই, আৰু দুৰ্যোধনৰ উৰুভংগ হৈ হ্ৰদৰ পাৰত পৰি আছে। এনেকুৱা অৱস্থাত অশ্বত্থামাই গৈ দুৰ্যোধনক ক'লে, হে মহাৰাজ, মোক কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰথমেই তুমি সেনাপতি পাতিছিলা, কিন্তু ভগৱান যদুপতিৰ চালনা তুমি বুজিব নোৱাৰি মোক সেনাপতি ভংগ কৰিলা। অৰ্থাৎ যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হ'ব হৈছিলে, তেতিয়া অশ্বত্থামা 3 যুগৰ অমৰ কাৰণে প্ৰথম অশ্বত্থামাকে কৌৰৱৰ সেনাপতি পাতিলে। তেতিয়া ভগৱান যদুপতিয়ে ভাবিলে বৰ সৰ্বনাশ কথা হ'ব, সেনাপতি ভংগ নহ'লেতো কুৰুক্ষেত্ৰ যুদ্ধ সম্ভৱ নহয় কি হোৱা, গতিকে অশ্বত্থামাক সেনাপতি পদৰ পৰা আঁতৰাব লাগিব। এই বুলি ভাবি ৰাজসভা বহি আলোচনা হৈ থাকোঁতেই যদুপতি দ্বাৰকাৰ পৰা গৈ তাত উপস্থিত হ'ল। ভীষ্ম দ্ৰোণ সকলে আদৰ সম্ভাষণ কৰি যদুপতিক বহুৱালে। যদুপতিক তেতিয়া সুধিলে, হে প্ৰভু, আপুনি কি উদ্দেশ্য লৈ আহিলে? বোলে মই এটা উদ্দেশ্য আহিছোঁ, মোৰ অশ্বত্থামাৰ লগত অলপমান কথা আছে, মই অকণমান গোপনীয় কথা এটা আছে। এই বুলি সকলোৱে দেখি থকাকে আঁতৰাই নি পেলাই মনে মনে কাণে কাণে ক'লে যে ধানৰ মধ্যে চাউল হয়, এই তুঁহৰ ওপৰত কি হ'ব পাৰে? তুঁহত কি থাকে তুমি জানানে? কথাটো ভাবি চিন্তি মোক ক'বা, এতিয়া ক'ব নালাগে, মই আহিলোঁ বুলি যদুপতি গুচি গ'ল। সকলোৱে চাই আছে যে মনে মনে কাণত কিবা এটা ক'লে। আহি পোৱাৰ লগে লগে দুৰ্যোধনে সুধিলে যে যদুপতিয়ে তোমাক কি ক'লে অশ্বত্থামা? বোলে একেবাৰে সাধাৰণ কথা এটা ক'লে, মই ধৰিবই পৰা নাই কি ক'লে। বোলে কোৱাচোন কি ক'লে? বোলে ধানৰ ভিতৰত চাউল থাকে আৰু তুঁহৰ ভিতৰত কি থাকে, তুমি ভাবি চিন্তি ক'বা। অহংকাৰী দুৰ্যোধনে ভাবিলে, এই মোক কথা লুকুৱাইছে, এই মোক কথা লুকুৱাইছে, ইয়াৰ প্ৰধান সেনাপতি পাতিলোঁ, ই কথা লুকুৱাই পেলাই ই যদুপতিক সঁচা কথাটো সি নক'লে, তোক এতিয়াই তোক সেনাপতি পদৰ পৰা পদচ্যুত কৰিলোঁ বুলি লগে লগে ভাঙি দিলে। সেইটোৱে আছিলে কৃষ্ণৰ উদ্দেশ্য। গতিকে তাৰপিছতে সেই তেওঁ যেতিয়া সেনাপতিয়ে ভাঙি দিলে, ভাঙি দিয়াৰ পিছত শেষত যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ শেষ হ'ল, তেওঁই জীয়াই থাকিলে, কোনো জীয়াই নাথাকিলে। তেতিয়া ক'লে যে হে মহাৰাজ, আপুনি পূৰ্বতে যদুপতিৰ কথা শুনি পেলাই মোক আপুনি সেনাপতি পদচ্যুত কৰিলে, বা যি কি নহওক এতিয়াও আপুনি মোক সেনাপতি পাতক, মই এতিয়াও পঞ্চ পাণ্ডৱৰ 5টা মূৰ কাটি আনি আপোনাৰ চৰণত অৰ্পণ কৰিম। তেতিয়া তেওঁ পৰি থকা পাই ৰক্ত অকণমান তেওঁ ইয়াত দি পেলাই সেনাপতি গ্ৰহণ কৰালে। আৰু সেনাপতি হোৱাৰ পিছত তেওঁ অস্ত্ৰ শস্ত্ৰ লৈ গৈ দ্ৰৌপদীৰ 5টা পুত্ৰ খুৱাই থৈছিলে, এটাইকেইটা ডিঙি কেতিয়া আনি দুৰ্যোধনৰ ওচৰত দিলে। তেতিয়া দুৰ্যোধনে চিনি পালে এইকেইটা পঞ্চ পাণ্ডৱৰ মূৰ নহয়, দ্ৰৌপদীৰ 5টা সন্তানক কাটি আনিলা, যে আমাৰ গোটেই বংশ শেষ হৈ গ'ল, এই 5টাই যি আহিলা তাকো তুমি নষ্ট কৰিলা, এই বুলি অশ্বত্থামাক বহুত গালি দিলে। ইতিমধ্যে দ্ৰৌপদী বেজাৰত মম্মমান হৈ আছে। তেনেকুৱা এটা অৱস্থাত অৰ্জুনে কি কৰিম কি নকৰিম ভাবি আছে। এতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে অৰ্জুন, তোমাৰ পত্নী দ্ৰৌপদীক যি দুখ বেদনা হৈছে, তুমি এনেকৈ নীৰৱে আনন্দে আছা। তাৰপৰা তেতিয়া অৰ্জুনৰ সেইটো ভাৱ আহিলে। অহাৰ লগে লগে অৰ্জুনে ক'লে, হে যদুপতি, আপোনাৰ চৰণত মই প্ৰণাম জনাইছোঁ। আজি যদি সূৰ্য উদয় অস্ত যোৱাৰ আগমুহূৰ্তত মই যদি অশ্বত্থামাক ধৰি বান্ধি আনিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ নিজৰ জীৱন বিসৰ্জন দিম, এই বুলি আপোনাৰ প্ৰতিজ্ঞা কৰিলে। আৰু কৃষ্ণক ৰথত উঠাই লৈ গ'ল অৰণ্যৰ মাজত। তুমুল সংগ্ৰাম ইতিমধ্যে ইফালৰ পৰা অশ্বত্থামাই ব্ৰহ্মশৰ প্ৰয়োগ কৰি দিলে। যেতিয়া ব্ৰহ্মশৰ চাৰিওফালৰ পৰা জ্বলি আহিলে, তেতিয়া অৰ্জুনে চিন্তাত পৰি গ'ল। পৰি পেলাই যদুপতিক প্ৰাৰ্থনা জনালে, হে প্ৰভু, মোক ৰক্ষা কৰক। বোলে কি হ'ল? বোলে অশ্বত্থামা ইতিমধ্যে ব্ৰহ্মশৰ নিয়োগ কৰিছে, গোটেই ধ্বংস হৈ যাব এতিয়া। তাত কি ভয় কৰিবলগীয়া কথা আছে? তুমি মূৰ্খৰ দৰে কিয় হৈছা? তোমাৰ কোনোতো ব্ৰহ্ম অস্ত্ৰ আছে, তুমি প্ৰয়োগ নকৰা কেলে? বোলে জানো প্ৰভু, সেই ব্ৰহ্ম অস্ত্ৰ যে মোৰ তোমাৰ আছে এই কথাটো মই জানো, আৰু সেই ব্ৰহ্ম অস্ত্ৰ যে এই ব্ৰহ্ম অস্ত্ৰ প্ৰয়োগ কৰিব লাগে সেই কথাটোও জানো, কিন্তু য'ত স্বয়ং তুমি আছা, তুমি থকা ওচৰত ব্ৰহ্ম অস্ত্ৰ কোনটোতে হ'ব পাৰে, সেইকাৰণে মই তোমাৰ শৰণাপন্ন হৈছোঁ। বোলে অৰ্জুন, মই যে তুমি প্ৰিয় ভক্ত এই কথাটো মই
পৰীক্ষাৰ কাৰণে এই কথাকেইটা ক'লোঁ। সঁচা কথা। ধন জন ঐশ্বৰ্য বিভূতিত মোহাচ্ছন্ন হৈ যিবিলাকে কৰ্ম কৰে সেইবিলাক ধ্বংসপ্ৰাপ্ত হয়। তোমাৰ ব্ৰহ্মাস্ত্ৰ কোনো সময়তে নষ্ট নহয়। মই নিৰ্দেশ দিছোঁ, তুমি এতিয়া শৰ প্ৰয়োগ কৰা। তেতিয়া অৰ্জুনে শৰ প্ৰয়োগ কৰিলে। কৰাৰ পিছত গৈ সেই অশ্বস্থামাক বান্ধি ছাতি ধৰি লৈ আহিলে। বান্ধি ছাতি লৈ আহিলে। লৈ অনাৰ পিছত দ্ৰৌপদীৰ ওচৰত তাক যেতিয়া সমৰ্পণ কৰিলে, সমৰ্পণ কৰাৰ পিছত দ্ৰৌপদীয়ে ক'লে যে এই দ্ৰোণাচাৰ্যৰ একমাত্ৰ পুত্ৰ অশ্বস্থামাই জীয়াই আছে, দ্ৰোণাচাৰ্যকো আপুনি বধ কৰিছে। গতিকে গৌতমী ইহ সংসাৰত কোনো নাই, অশ্বস্থামা বাদে। মোৰ 5টা সন্তান মৃত্যু হ'ল যদিও মোৰ 5জন স্বামী এতিয়াও জীয়াই আছে। কিন্তু গৌতমী, অশ্বস্থামাৰ মাক গৌতমীৰতো কোনো নাই। গতিকে তেওঁ এই সন্তানটোকো যদি তুমি বধ কৰা তেতিয়াহ'লে তেওঁ ইমানেই বেদনা হ'ব, যিটো বেদনাৰ ফলত ইয়াত আৰু কোনো মৃত্যু শেষ কৰিব নোৱাৰিব। তেতিয়া এওঁক খুলি দিয়া, ব্ৰাহ্মণ হিচাপে তেওঁক খুলি দিয়া, এই বুলি কোৱাত তেওঁক খুলি দিলে আৰু স্বৰ্গৰ পৰা দেৱতাবিলাকে পুষ্পবৃষ্টি কৰিলে, সাধু সাধু সাধুৰ প্ৰতি বুলি সাধু কৰিলে। আৰু সেই অশ্বস্থামাই শেষৰ যিপাক ব্ৰহ্মাস্ত্ৰ মাৰিলে, সেই ব্ৰহ্মাস্ত্ৰৰ পৰা পঞ্চপাণ্ডৱক ৰক্ষা কৰিলে। কিন্তু এপাতে গৈ উত্তৰাৰ গৰ্ভত যিটো শিশু আছিলে তাক গৰ্ভতে মৃত্যু ঘটালে। একমাত্ৰ উত্তৰা এটি সন্তান আছিলে। সেই সন্তান যেতিয়া মৃত্যু হ'ল, হোৱাত উত্তৰাই কান্দি কাটি গৰ্ভৰ বেদনাত কৃষ্ণক স্তুতি কৰিবলৈ লাগিলে। তেতিয়া কৃষ্ণৰ কৌমুৰি গদাই তেওঁ গৰ্ভত প্ৰৱেশ কৰি গৰ্ভতে সেই মৃত্যু হোৱা সন্তানক জীৱিত কৰি দিলে। মৃত সন্তানক জীয়াই দিয়াৰ কাৰণে সন্তানটোৰ নাম পৰীক্ষিত হ'ল। পিছত মৃত্যুৰ পৰা তেওঁক বচোৱাৰ কাৰণে সেই সন্তানটো পৰীক্ষিত হ'ল। বোলে সেই এনে এজন কৃপালু প্ৰভু, এনে এজন কৃপালু ভগৱন্তক গুণানুকীৰ্তন কৰি এই আমাৰ সপ্তদশ অধ্যায়টো আৰম্ভ কৰিছে।